মায়ে ক'লে ফ্ৰিজত কেইটামান ভকুৱা মাছৰ মাথা আছে বা মূৰ আছে, তাৰে তই মুড়ি ঘণ্ট বনা। মাৰ কথা মতে মই এয়া মুড়ি ঘণ্ট বনাবলৈ ৰেডি হ'লোঁ। তাৰে বাবে নিমখ হালধি দি পিনে মাছৰ মূৰখিনি ভালদৰে সানি ল'লোঁ। হেল্ল' আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি কুকিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহক তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া পোনপ্ৰথমতে মই মুগৰ দালিখিনি ভালদৰে ধুই অকণমান সময় তিয়াই ৰাখিছোঁ। তাৰ পাছত গৰম তেলত মাছৰ মূৰখিনি ভাজিব ওলাইছোঁ। একেবাৰে সাধাৰণ ৰেচিপি। মই এই মুড়ি ঘণ্টত দিবলৈ শুকান জলকীয়া, কেঁচা জলকীয়া, তেজপাত, পিঁয়াজ, গোটা জিৰা, ধনিয়া আৰু গুড়ি, হালধি, পাঁচফোৰণ আদি লৈ লৈছোঁ। একেবাৰে চিম্পুলকৈ বনাম। মাছৰ মূৰখিনি মোৰ ভালদৰে ভজা হৈ গ'ল। তাৰপাছত শুকান কেৰাহী এটাত ভিজাই থোৱা মুগৰ দালিখিনি ভালদৰে অকণমান লৰাই ভাজি ল'ম। এইখিনি ভালদৰে ভজা হৈ গ'ল। মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় আৰু যদি ভাল পায়, যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। এয়া মাছ ভজা তেলখিনিতে মই জিৰা, ধনিয়া, পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত আদি দি লৈছোঁ। মাছ ভজা তেলতে বোলে যিকোনো আঞ্জা বনালে বিৰাট টেষ্টি হয়, সেইবাবে মই তেলখিনি চেঞ্জ নকৰিলোঁ বা সলাই নিদিলোঁ। সেইখিনি তেলতে মই মুড়ি ঘণ্টখিনি বনাম। তাৰপাছত পিঁয়াজ দি লৈছোঁ আৰু আদা নহৰু অকণমান দি লৈছোঁ। এনেদৰে বনাই খাবচোন এবাৰ, খাবলৈ বিৰাট টেষ্টি হয় আৰু প্ৰায়ভাগেই বনাব জানেই। যিসকলে নাজানে তেওঁলোকে এনেদৰে এবাৰ বনাই খাব। এতিয়া মই মুগৰ দালিখিনি আকৌ অকণমান তেলৰ সৈতে ভাজি লৈছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ল'ব। দি অকণমান সময় আকৌ ভাজি পিনে ইয়াত কেঁচা জলকীয়া দি ল'ব। কেঁচা জলকীয়া দিলে ইয়াৰ সোৱাদটো ভাল হয়। তাৰপিছত জিৰা ধনিয়া দি লৈছোঁ। তাৰপাছত কুমহীয়া পানী দিব। মই কুমহীয়া পানী দিছোঁ। তাৰপিছত কুমহীয়া পানী দি ভালদৰে উতলিব দিব। উতলাৰ পিছত মাছখিনি দি ল'ব। একেবাৰে সাধাৰণ ৰেচিপি, খাবলৈ বিৰাট টেষ্টি। দালিখন কেতিয়াবা অকণমান বেলেগ কৰি খাব মন গ'লে এনেদৰে খাই চাব, মুড়ি ঘণ্ট বনাই। মোৰ ভিডিঅ'টি ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভালদৰে মাছখিনিৰ সৈতে উতলিব দিয়াৰ পিছত এয়া মোৰ মুড়ি ঘণ্টখিনি ৰেডি। এতিয়া গৰম ভাতৰ লগত খোৱাহে কথা। আজিলৈ আহিছোঁ। ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'। বাই বাই।